This is me Madhurya and welcome back to my YouTube channel. On নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে থাম্বনেইলখন দেখি আপোনালোকে গম পাইছে ক'লৈ গৈ আছোঁ, KTM শ্ব'ৰুম গৈছোঁ, কিয় গৈছোঁ, কি চাব গৈছোঁ, সকলোবিলাক ভিডিঅ'টো জনাই থাকিম। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে সকলোকে যিহেতু কাতি বিহু পাইছে, কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আৰু এটা বোলে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া এইখন আহি পাই গ'লো সেই যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি। যেতিয়াই যোৰহাটলৈ আহোঁ তেতিয়াই ইয়াৰ ভিডিঅ' এটা কৰোঁৱে, যিহেতু এইখনত পঢ়িবলৈ বহুত মন আছিলে, বাট কিবা কাৰণত হয়তো পঢ়িব নহ'ল আৰু হ'লেও আপোনালোকক দেখাই দিছোঁ। আৰু আমি যিহেতু গৈ আছোঁ যোৰহাট KTM, চ' চাই থাকক ভিডিঅ'টো। আৰু এয়া কেন্দুগুৰি বাইপাছৰ ওচৰত হৈ আছে পুলিচ চেকিং, যিহেতু বহুতখিনি গাড়ী ধৰিছে। জাষ্ট চাবলৈ গ'লে বেলেগ কথা একো নাই, যি ছিট বেল্ট নিপিন্ধাৰ কাৰণে বহুতক ধৰিছে, যাৰ ছিট বেল্ট নাই পিন্ধা তাক ফাইন লগাইছে। বাকী বেলেগ কাগজ পত্ৰৰ ক্ষেত্ৰত ইমান বেছি হেৰি কৰা নাই, হ'লেও প্ৰয়োজনীয় কাগজ পত্ৰখিনি চাইছে। মেইনলি হৈছে ছিট বেল্টৰ কথা বেছি গুৰুত্ব দিছে। আৰু আপোনালোককো কওঁ যে ক'বলৈ গ'লে ছিট বেল্ট পৰিধান কৰিব, যিহেতু নিজৰে ছেফটিৰ কাৰণে ছিট বেল্টডাল ভাল হয়। চ' যিমান পাৰে ৰুলছখিনি ফ'ল' কৰক। আৰু ফাইনেলি আহি পাই গ'লোঁ সেই যোৰহাট KTM শ্ব'ৰুম। এয়া মোৰ পিছফালে আছে KTM শ্ব'ৰুম, এনেকৈ দেখিছে। আৰু আমি ইয়াৰ KTMৰ ভিতৰলৈ সোমাই যাম। আৰু এইখন হৈছে KTM 250খন হয়, বহুত মজা বাইক, একচুৱেলি ড্ৰিম বাইক বুলি ক'ব পাৰি। আৰু এইখনলৈ একচুৱেলি বহুত লং জাৰ্ণি ট্ৰেভেল কৰিবলৈ বহুত মজা লাগিব বুলি দেখিছোঁ। বহুত ৰাইডাৰে এইখনলৈ ট্ৰেভেল কৰাই দেখিছোঁ, বহুত ব্লগাৰক এইখনলৈ মই ট্ৰেভেল কৰা দেখিছোঁ। একচুৱেলি অফ ৰোডিঙৰ কাৰণে বহুত ধুনীয়া। আৰু এতিয়া মই আছোঁ KTM শ্ব'ৰুমৰ ভিতৰত। আৰু আগতে যিটো শ্ব'ৰুমটো আছিলে সেইটো একচুৱেলি যোৰহাট বাইপাছৰ ছাইডেদি আহিলেই পাই যে ওচৰতে আছিলে, কিন্তু এতিয়া এই বস্তুটো শ্বিফ্ট কৰিলে। এতিয়া আমি আহি জেল ৰোডত আছে, যিটো জেল ৰোড হস্পিটেল এখন আছে, হস্পিটেলখনৰ কাষতে আছে জেল ৰোডতে। আৰু এখন হৈছে ভিটপ্লেন 250, একচুৱেলি KTM 250 আৰু এখন ভিটপ্লেন 250 সকলোবিলাক একেই হয়। কি হয় মই কৈছোঁ, কিন্তু আমি ইয়াত মেইনলি চাবলৈ আহিছিলোঁ RC 200 যিখন নতুনকৈ আহিছে, কিন্তু সেইখন ইয়াত ক'লে যে এতিয়ালৈকে তেওঁলোকে অনাই নাই। মেবি ডিচেম্বৰত বা নৱেম্বৰ মানত হয়তো আহিব পাৰে বুলি কৈছে, যিটো লঞ্চ হ'ল যেতিয়া আহিব পাৰে। কিন্তু এইখন যিখন হৈছে এখন ভিটপ্লেন হয়। এখন ইঞ্জিনটো KTMৰ সৈতে একেই হয়, যিখন 250ৰ সৈতে হয়। আৰু KTM 250 আৰু ভিটপ্লেনৰ ডিফাৰেঞ্চটো মই অলৰেডি দেখাইছোঁৱে। জাষ্ট মই এইটো কৈ দিওঁ যে যিহেতু যদি একেলগে ৰেচিং কৰোৱা হয় তেন্তে ভিটপ্লেনখনে অভাৰটেক কৰিব KTM 250। আৰু এই ভিডিঅ'টোত ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিবা, শ্বেয়াৰ কৰিবা,